হে প্ৰভু গণেশ বাবা, তোমাৰ ওচৰত চাকি গছ দিহে মনটো শান্তি লাগিল দেই। বাপৰে বাপ, নহ'লে মনটো শান্তিয়ে নালাগে। হে গণেশ বাবা, আজিৰ দিনটো যেন ভালে ভালে যায়, এই তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু। হে সৰস্বতী আই, সৰস্বতী সৰস্বতী, লোকে বোলে সৰস্বতী, আমি বোলো আই, যিখিনি পাহৰো দিবা পৰাই, কণ্ঠত থাকি মোৰ ল'ৰা ছোৱালীকেইটাক সাজিবা ৰাজপণ্ডিত নহ'লেও আই, একোজন ভাল মানুহ হিচাপে সিহঁতক গঢ় দিবা। সেই তোমাৰ ওচৰত সদায় ৰাতিপুৱা অনুৰোধ, তুমি কৃপা কৰিবা। এতিয়া গোঁসাই ঘৰৰ কামখিনি হ'ল, এতিয়া পাকঘৰলৈ যাওঁ। ইহঁতে বাৰু উঠিল নে নাই? মই জানিছিলোৱে এতিয়া একলগে পাকঘৰত সোমোৱাই নাই কোনো, দেখছা না? বাইদেউ আপুনিচোন পাকঘৰত, আপুনি উঠিলেই নেকি কেতিয়াবা? আপোনালোকে ইমান সোনকালে উঠিব পাৰে দেই। তুমিও যাও, গা চা ধুই পেলাই আহা, পাকঘৰত লগ ভাগে হৈ আমি বনাও ভাত চাতখিনি। যোৱা, তুমি সোনকালে গা মূৰ ধুই আহা। ভাইদেউ হেৰি নহয়, মই এতিয়াই গা ধুম জানো? এতিয়া গা ধুবলৈ একদম মন নাযায়, মোৰ অশান্তি লাগে। মই দুপৰীয়াখন ধুম নেকি বাইদেউ? এতিয়া নুধুলে নহয় নেকি? কিয় এতিয়াই ধুব লাগিব? গা নোধোৱাকৈ কেনেকৈ পাকঘৰত সোমাবা? সেনেকুৱা কথা নহয় নহয়। চানাই তোমাক কি যে ক'লা। আৰু চানা উঠছে না নাই? চানা উঠে দিয়া। এইখিনি উঠিলে আকৌ সেই তললৈ গ'ল নেকি? এইখিনি বিচনাত নাইচোন। সি চাগে মেচিন চেচিন চাইবাগে, পানী চানী এৰি দিবাগে নাপায়। হ'ব দে, যোৱা তুমি সোনকাল কৰা। দিয়া মই ভাতৰ যোগাৰ কৰোঁ, তুমি সোনকালে আহা। বৌ চাহ বনাইছা নেকি হে? চাহ একাপ দিয়াচোন। বহক ৰহে, এতিয়াহে আহিছোঁ মই কাম বন কৰি। আৰু এইটো হাতী কিয় এতিয়াহে উঠছে দেখোন? মই আৰু জবস্তি কৰি গা ধুব থৈছোঁ। কি যে বিয়া কৰলি, ক'ত যে পাইছিলি তাইক? এনে আপিটো ভাল হ'লে কি হ'ব? তাইক নিয়ম নীতি এইগিলা চব শিকে, মানে ঘৰৰ বোৱাৰী কৰি হেৰি কৰি ল'ব লাগিব, আমি থাক ঠিক কৰি ল'ব লাগিব। বৌ কি ক'বা আৰু, এই কৰালো আৰু দেখি ইমান আৰু গম পোৱা নাযায় নহয়। এনেই তাই ছোৱালীজনী বেয়া নহয় দিয়া, এনেই ভাল, তাইৰ অন্তৰখন বহুত ভাল। তুমি অকমান শিকাই বুজাই তাইক ঠিক কৰি ল'বা, আৰু ময়ো যিখিনি পাৰো তাইক শিকাই বুজাই ল'ম। বুজালে তাই ভাল হ'ব দিয়া। এনেই ভালেই আৰু অলপ খালি কাম বন খিনি শিকাই দিব লাগিব আৰু। দে কথা পাতি থাকোতে মই চাহ হ'লে দে চাহখিনি খাই পেলাই সোনকাল গা চা ধুই কামক লৈ যা। দিয়া বৌ, হ'ব দিয়া। শুনিছানে? এপিনে আহাচোন অকণ, এপিনে আহা, জলদি আহাচোন। এই হ'ল আৰু তাহাৰ চিঞৰ বাখৰ আৰম্ভ হৈ গ'ল। গৈছো। বাইদেউ, মই সেই গা পানী ধুই আহিলো দিয়ক। কিবা কৰিব লাগিছিলে দিয়কচোন বাইদেউ, কৈ লওঁ মই। তোমাৰ আহোঁতে মোৰ আধা আধি ভাত পানী হ'লে। তুমি এটা কাম কৰা, আটাখিনি মাৰাচোন। আটা মই আটা মাৰিব ইমান ভালকৈ নাযায় নহয়। তাৰমানে আমাৰ ঘৰ পিনে ইমান মানে সেই ৰুটি বেছি নাখাইছিলে আকৌ। সেয়া মানে আমি ৰাতিপুৱা উঠিয়ে মা কামলৈ যায় না, আমি ৰাতিপুৱা উঠিয়ে মানে সেয়া খাওঁ, ভাত বহাই দিয়ে মায়ে। আমি ভাত চাত খাওঁ, আকৌ দুপৰীয়া খাওঁ, আকৌ ৰাতিও খাওঁ। সেইকাৰণে মই মানে গম পাওঁ, কিন্তু ইমান ভালকৈ মাৰিবলৈ নোৱাৰিম আৰু দেই বাইদেউ। হয় নেকি? আটা মাৰিব নাজ ন? কিন্তু আজি নাজানিলে নহ'ব, আস্তে শিকিব লাগিব মোৰ পৰা। সেইকাৰণে এটা কাম কৰা তেতিয়াহ'লে, তুমি ফ্ৰিজত অলপ চিকেন আছে, সেইখিনিকে ওলাই পেলাই বনাব পাৰিবা না চিকেন? বাইদেউ মই মানে সেই মানিমুনি বনাম নেকি বাৰু? মানে আমি বইল কৰি মানিমুনিৰে মানে সেনেকৈ চিকেন বনাওঁ। সেনেকৈ বনাওঁ নেকি? আপোনালোকে বাইদেউ কেনেকৈ খায় মই আৰু পিছলৈহে শিকিব লাগিব। এতিয়া মানে মই সেনেকৈয়ে বনাব পাৰিম, মানে সেই মানিমুনি আৰু সেয়া চিকেন সেনেকৈ পিনে বনাওঁ নেকি? যেনেকৈ বনাওঁ হ'লি তেতিয়াহ'লে তুমি দিয়াচোন, আজি মানিমুনিৰে বইল চিকেন কেনেকৈ বনায় আমি খাই চাওঁ ধেমাজিৰ বস্তুটো। আমাৰ ধেমাজি পিনে এনেকৈ চবেই এনেকৈ খায় আৰু দেই বাইদেউ। দিয়া তুমি বনাওঁ, মই আটাখিনি মাৰোঁ দিয়া। আহোঁ, কামক যাব নহয়, সোনকাল ৰুটিখিনি বনাব লাগিব। দিয়া বাইদেউ সেই ভাতকেইটা খালোঁ আৰু দিয়ক, এইখিনিও খাই মেলি গ'লগৈ আৰু। বাইদেউ আপুনি বাৰু মোৰ মাংসটো কেনেকুৱা পালে আকৌ? কেনে পাম আৰু? ঠিকে আছে দিয়া, মানিমুনি দি ময়ো আজি ফাৰ্ষ্ট মাংস খালোঁ, সিমান এটা বেয়া লগা নাই দিয়া। তুমি এনেই কৰিলে পাৰিবা কামবিলাক, সেনেকৈ কৰি আস্তে
কেইবিধ বনাম সেনেকৈ আৰু আপোনাৰ পৰা শিকি ল'ম দেই তেতিয়া মোৰ আৰু পিছলৈ মোৰ নিজেও কামত আহিব দিয়কচোন ন এনেকুৱা আৰু দেই আপুনি কেনেকৈ পায় বাৰু বাইদেউ আপুনি ইমান কাম কৰিব পাৰে আৰু এনেকৈ আপুনি বহুতকৈ কৰিব পাৰে দেই বাইদেউ অঁ কৰিব পাৰোঁ দেই ময়ো আমাৰ ঘৰত সৰু আছিলোঁ আহাৰ ঘৰত যেতিয়া মই বিয়া হৈ আহোঁ মই আহাৰ ডাঙৰ বোৱাৰী কিন্তু হ'লে কি হ'ব ইমান ডাঙৰ ঘৰ মই দেখি প্ৰথমতে ভয়ে খাইছিলোঁ পাছত কি হ'ব কিন্তু মোৰ শাহু মা মানে পৃথিৱীৰ ভিতৰত বিৰল সেনেকুৱা শাহু মা মানুহ ভাগ্যৰ বলতহে পায় এনেকুৱা শাহু মা পাইছোঁ তাৰমানে কেনেকুৱা মই যদি কিবা ভুলো কৰোঁ মায়ে মাফ কৰি দিয়ে আৰু ময়োতো একো বনাব চনাব নাজানিছিলোঁ পিছত মায়ে আজি শিকতে কালি শিকতে পৰহি শিকতে এদিন দেখিলোঁ মই মাতছেও বেছি ভালকৈ জানা হ'লোঁ আৰু মায়ে পিছলৈ এলাহ কৰা হ'ল ময়ে বনাব পৰা হ'লোঁ গতিকে ময়ো সেনেকৈ মাৰ লগত থাকি থাকি বহুত কথা শিকিলোঁ নিয়ম কানুন শিকিলোঁ আৰু এতিয়া মই মাৰ হেৰিতে মই চলি আছোঁ আৰু মই কেতিয়াবা ইয়াতে থাকোঁ নাথাকিলেও তুমিও এনেকৈ চলিব লাগিব যেনেকৈ সদায় ৰাতিপুৱা উঠি আমি গোঁসাই ঘৰত চাকি জ্বলাওঁ তুমিও জ্বলাব লাগিব পূজা পাৰ্ব হ'লে তুমি সেই নীতি নিয়ম পালন কৰিব লাগিব আৰু এটা কথা এনেকৈ সৰু চলা পিন্ধি নাথাকিবা এটা মাৰ্জিত কাপোৰ পিন্ধা যাতে দৰ্জা খুলি দিলে ঘৰৰ মানুহটোৱে আহা আলহীটোৱে এটা মাৰ্জিত ভাষাত তোমাক দেখা পায় হয় না নহয় কোৱাচোন মোৰ কথাখিনি শুনাত তোমাৰ বেয়া লাগিব পাৰে কিন্তু এইটো বেয়া পোৱা কথা নহয় মানে এতিয়া তুমি মোৰ পাছতে তুমিয়ে দেচোন গৃহিণী গতিকে তুমি ভালকৈ থাকিলে ঘৰখন ভালকৈ ৰাখিলে আমি চবে ভাল পাম হয় না নহয় অঁ বাইদেউ আপোনাক চাগে শাহুৱে বহু মৰম কৰিছিল ন মোৰ ভাগ্যত আকৌ সেই শাহুমাজনী সেই নহ'লেই নহয় সেয়া আৰু হ'ব দিয়ক বাইদেউ মই যিখিনি পাৰোঁ আৰু আপোনাৰ কথামতে চলিব খুজিম আৰু আপোনাক দেখি শুনি মানে শিকিব খুজিম দিয়কচোন আৰু সেয়া আৰু দিয়ক বাইদেউ সেনেকৈ কৰিলেতো ভালেই দিয়াচোন তাৰপাছত এনেকৈ নিয়ম নীতি কেতিয়াবা মই নৰা হ'লেও তুমি চাকি বন্তি জ্বলাবা ভগৱানৰ চাকি বন্তি জ্বলনিহে ঘৰত লক্ষী আহে সেনেকৈ আৰু আমি মিলিজুলি চলিম দিয়া আৰু তুমিও কিছুমান শিক্ষা সেয়াই আৰু দিয়াচোন ঘৰখন ভালকৈ ৰাখিলে আমাৰ কাৰণে ভাল এতিয়া মাও নাই আমাৰ শাহু নাই শহু নাই আমিয়ে ঘৰখন ভালকৈ ৰাখিব লাগিব হয় না নহয় কোৱাচোন অঁ হয় বাইদেউ সেয়ে আপুনি ঠিক কথাই কৈছে আৰু দিয়কচোন মই এনেকৈ চলিবলৈ বাৰু সেয়া কৰিম দিয়কচোন দিয়ক আপুনি শুৱক বাইদেউ অকণমান মই অকণমান ৰুমত যাওঁ দিয়ক আৰু অঁ তাইজগল এয়া আছিলে মোৰ সৰু দেউৰৰ মানে ৱাইফ তাই মানে সৰুতে বিয়া হৈ আহিল ইয়ালৈকে বিয়া হৈ আহি পিনে আৰু তাই সিমান এটা কথা বতৰা একো নাজানে তাৰপিছত নাজানিলেও তাইক কিন্তু ছোৱালীজনী বৰ ভাল এনেই কথা বতৰা দেখোঁতে তাইক ভালেই যেন লাগিছে এতিয়া তাইক ময়ে শিকাই বুজাই লৈ ভাল কৰিব লাগিব যেনেকৈ এদিন শাহু মায়ে মোক শিকাই বুজাই এইখন ঘৰৰ গোটেই বস্তুখিনি বুজাই দিলে আৰু ময়ো শাহুৰ কথা মতে আজিলৈকে চলি আছোঁ তাইকো এনেকৈ শিকাই বুজাই লৈ ভাল কৰিব লাগিব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ